উন্নত পথ ৰক্ষাৰ সকলোখিনি মানে পথ ৰক্ষাৰ সকলোখিনি নিয়ম লগাই লৈ পঞ্চসূত্ৰ 5টা মানে পইণ্ট দিয়া হৈছে। এই 5টা পইণ্ট মানিলে আমি ভাবিছোঁ পথ দুৰ্ঘটনাৰ পৰা ৰেহাই মানে আঁতৰি থাকিব পৰা যাব। মানে সমগ্ৰ ভাৰতবৰ্ষতে যোৱা 11 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈকে পথ সুৰক্ষা উইক সপ্তাহ চলি আছে। ভাৰত চৰকাৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশত আৰু সমগ্ৰ অসমৰ সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ সহযোগত এই পথ সুৰক্ষা সপ্তাহ চলি আছে। আচলতে গোটেই বছৰজোৰা অভিযান আমাৰ থাকে পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষাৰ ক্ষেত্ৰত, কিন্তু পথ সুৰক্ষা সপ্তাহত আমি বিশেষভাৱে এৱাৰনেছ লৈ যাওঁ, সজাগতা লৈ যাওঁ ৰাইজৰ মাজলৈ, যাতে ৰাইজে এৱাৰ্ড হয় পথ দুৰ্ঘটনাৰ এই বিভীষিকাময় গোটেই পৰিৱেশটো বুজি পায় আৰু তাক এৰাই চলিবলৈ সকলো মটৰ ভেহিকল এক্টৰ সকলো নিয়ম নীতি মানি চলে। ৰাইজলৈ আজি ভোগালী বিহুৰ দিনাখন আমি আজি উজান বজাৰৰ মাজঘাটত এৱাৰনেছ আগবঢ়াইছোঁ, লিফলেট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, ৰাইজলৈ কাউন্সিলিং কৰিবলৈ গৈছোঁ। আশা ৰাখিছোঁ ৰাইজে দুৰ্ঘটনা হ'ব পৰা সকলো কাৰণ এৰাই চলক, অত্যাধিক স্পীডত বাহন নচলাব, মদ্যপান কৰি বাহন নচলাব, হেলমেট পিন্ধিব সদায় গাড়ী বাইক চলাওঁতে, ছিট বেল্ট চলাওঁতে, 4চকীয়া বাহন চলাওঁতে ছিট বেল্ট লগাব ইত্যাদি সমূহ নিয়ম মানি চলক। মোবাইল ফোন ব্যৱহাৰ কৰি আপোনালোকে কোনো কাৰণতে বাহন নচলাব, অমনোযোগেৰে বাহন নচলাব। আশা ৰাখিছোঁ সকলো নিয়ম মানিব। ৰাইজৰ পজিটিভ ৰেছপন্স আছে। যোৱা 31 ডিচেম্বৰত কোনো লোক মৃত্যুমুখত পৰা নাই। আশা ৰাখিছোঁ 31 আজি ভোগালী বিহুত কোনো লোকৰ ঘৰলৈ বেয়া খবৰ যাব নালাগে। আমি যদি কওঁ বিগত বছৰসমূহ যদি আমি ইমানখিনি আহ্বান জনোৱাৰ পিছতো কোনো লোকে আকৌ মদ্যপান কৰি বাহন চলায়, পথত আমি সক্ষম হৈ আছোঁ, গোটেই নিশা কাম কৰি আছোঁ, আজিও কৰিম। আমাৰ লগত যৌথ অভিযানত পুলিচ থাকিব, আমাৰ লগত এক্সাইজ থাকিব, গতিকে আমিও আজিও কৰিম। যিসকল লোকে এই নিয়মবোৰ ভংগ কৰিব তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ এই আহ্বান আছে, দুৰ্ঘটনাত গতি লৈ অযথা অত্যাধিক স্পীডত বাহন চলায়, আইন কানুন নামনাকৈ বাহন চলাই মৃত্যুমুখত দুৰ্ঘটনা হয়, মৃত্যুমুখত পৰাটো অতি দুখৰ খবৰ। গতিকে তাক নিৰাময় আৰু নিয়ন্ত্ৰণ কৰিবলৈ কিছু নিৰ্দেশ আছে। ৰাইজলৈ তেখেতৰ আহ্বান আছে। গতিকে ৰাইজে এই সকলোবোৰ কথা মানি চলিব আৰু এখন দুৰ্ঘটনামুক্ত উৎসৱৰ মুহূৰ্ত আৰু গুৱাহাটী গঢ় দিবলৈ, অসম গঢ় দিবলৈ সক্ষম।